हेलो एवरीवन स्वागतम जनाइছো আপোনালোকক টু আছামি সিস্টাৰ্ছৰ অন্য এটি ভিডিঅ'লৈ মই আজি আপোনালোকৰ কাৰণে এটা হেলথি ৰেচিপি লৈ আহিছো হেইটো হৈছে বইল ফিশ এ ৰৌ মাছ ডাঙৰ পিস আছিল হেবাবে মই অলপ সৰুকে কাটি লৈছো 3 পিস আছিল আপোনালোকে ডাঙৰকেও দিব পাৰে আৰু মাই ইয়াত অকনমান হালধি দিছিলে দুটা আঙুলিৰে জুখৰে অকনমান আপোনালোকে হালধি নিদিয়াকেও বনাব পাৰে মাছখিনি ধোৱাৰ পাছত ইয়াত অকনমান হালধি দিছিলে আপোনালোকে যিকোনো ধৰণৰ মাছ লব পাৰে तार पाছত মই ইয়াত দি দিম এতিয়া আদা নহৰু এয়া মই খুন্দি ৰাখিছিলো নহৰু এটা মিডিয়াম সাইজৰ আৰু আদা এডখৰ খুন্দি ৰাখিছিলো এতিয়া এখিনি দি দিছো মই আপোনালোকে মিক্সিত পিছি নিদিব এনেকৈ খুন্দি দিব তেতিয়া টেষ্টটো বেছি ভাল লাগে तार पाছত মই এতিয়া এখিনি ভালকে খানি লম तार पाছত মই ইয়াত অইন একো নিদিও আৰু দিম ইয়াত মই নিমখ আৰু নিমখ মই যেতিয়া এখিনি বনাম তেতিয়াও দিম হেবাবে আপোনালোকে নিমখটো চাই লব বেছি খৰকে দি নিদিব तार पाছত মই ইয়াত সৰু চামুচৰে 1 চামুচ মানৰ সমান নিমখ দি দিছো দি পেলাই ভালকে খানি লম আৰু এটো কিন্তু বহুত হেলথি ৰেচিপি হয় আপোনালোকে বনাই খাব পাৰে স্বাস্থ্যৰো কোনো ধৰণৰ অপকাৰ নকৰে এনেকে যদি বনাই খাও খাবলৈ খুবেই টেস্টি লাগে সদায়নো কিমান আৰু একেটা টেষ্টকে খাই থাকিব ন কেতিয়াবাটো বেলেগকেও বনাই খাবলৈ মন যায় এনেকে বনাই খাবচোন বহুত ভাল লাগে এতিয়া মই ভালদৰে গুটেইখিনি খানি ললো খানি পেলাই মই এখিনি 1 ঘণ্টাৰ কাৰণে থৈ দিম যদি আপোনালোকৰ বেছি লৰালৰি হৈ থাকে আধা ঘণ্টা থলেও হ'ব কিন্তু যিমান দেৰি থয় সিমান ভাল হয় খাবলৈ এতিয়া মই এখিনি থৈ দিম 1 ঘণ্টাৰ কাৰণে তাৰ পিছত 1 ঘণ্টা হৈ গল এতিয়া মই ফালে কেৰাহী এখন পাতি দিছো জুইটো মিডিয়াম কৰি ৰাখি পেলাই তাত মই পানী দি দিছো মিডিয়াম সাইজৰ গিলাস এটাৰে 3 গিলাস মানৰ সমান পানী আপোনালোকে খৰকেও দি নিদিব দেই এটা জুখত দিব বেছি পানী দি উতলাই থাকিলেও খাবলৈ বেয়া হয় এতিয়া পানীখিনি উতলি আহিছে দেখিছে ইয়াত মই মাছখিনি দি দিম এয়া মাছখিনি দি দিম একেবাৰে খৰকে পানী দি নিদিব বেছিকে উতলাই বনালেও জুলটো ইমানটা টেষ্ট নালাগে অলপ কমাই দিব মই মিডিয়াম সাইজৰ গিলাসে 3 গিলাস মানৰ সমান দিছিলো তাৰ পাছত মই ইয়াত এয়া মাছখিনি দি দিছো বনাই খাই চাবচোন দে বহুত ভাল লাগে এনেকে বনাই খালে আপোনালোকে খাই চাব নিশ্চয় ভাল পাব মই জানো আৰু আপোনালোকে ধৰিবই নোৱাৰিব এটো বইল ফিশ নে কি খুবেই টেস্টি লাগে আৰু বেলেগ ধৰণৰ এটা সোৱাদ আহে এতিয়া মই গুটেইখিনি ইয়াত দি দিছো এই আদা নহৰুখিনিও মই দি দিছো আৰু যদি আমাৰ ভিডিঅটো ভাল লাগিছে এটা লাইক কৰি দিব দেই আৰু কমেন্ট কৰিব এতিয়া মই গুটেইখিনি দি দিলো দি পেলাই মই ইয়াত এতিয়া মিডিয়াম সাইজৰ পিয়াজ মই এটা কাটি ৰাখিছিলো হেখিনিও মই ইয়াত দি দিম আপোনালোকে মন কৰিলে পিয়াজ নিদিলেও হ'ব কিন্তু পিয়াজ যদি দিয়ে বেছি ভাল লাগে খাবলৈ এয়া মই অকনমান লৰাই দিলো গেছৰ জুইটো মিডিয়াম কৰি ৰাখি থৈছো দেই তাৰ পিছত এয়া মই পিয়াজখিনি যে কাটি ৰাখিছিলো এখিনিও দি দিছো এয়া গুটেইখিনি মই দি দিছো আৰু যি সকলে নাই খোৱা বনাই খাব আৰু যি সকলে খাইছে তেখেত সকলে জানে এনেকে খালে এনেকে খাবলৈ মানে খুবেই টেস্টি লাগে এতিয়া মই পিয়াজখিনিও দি অকনমান লৰাই দিলো লৰাই পেলাই এতিয়া মই এখিনি 3 মিনিট মান সময় এনেকে অকনমান উতলিবলৈ দিম ইয়া সব তেল উঠি আহিছে দেখিছে না আমিটো ইয়া তেল ব্যৱহাৰ কৰা নাই তথাপি ইয়া তেল উঠি আহিছে দেখিছে নে এতিয়া এনেকে মই 3 মিনিট মান সময় ৰাখি দিলো তাৰ পাছত এতিয়া মই ঢাকনিখন দি ঢাকি দিছো এতিয়া 10 মিনিট মান সময় মই উতলিবলৈ দিম ভালদৰে এই 10 মিনিটৰ পাছত এয়া চাইছো চাওক কিমান সুন্দৰকৈ উতলি আছে তাৰ পাছত মইটো ইয়াত কমাই নিমখ দিছিলো এতিয়া মই এই চামুচখনৰ জুখৰে 1 চামুচ দি দিছো যদি আপোনালোকে আগতে নিমখ বেছিকে দিয়া থাকে আপোনালোকে এতিয়া সাৱধান হৈ দিব নাইবা একেবাৰতে আপোনালোকে নিমখখিনি জুখত দি দিব পাৰে নিমখ দিওতে সাৱধান হ'ব বেছিকে নিমখ দি নিদিব তাৰ পাছত মই নিমখখিনি দিও অকনমান লৰাই লৈছো খুবেই টেস্টি লাগে হসাকে যি সকলে খাইছে তেখেত সকলে জানে বহুত ভাল লাগে খাবলৈ তাৰ পাছত মই ইয়াত দি দিম এতিয়া এই জলকীয়া দি দিছো কেঁচা জলকীয়া 3টা ফালি পেলাই দি দিছো আপোনালোকে যদি জ্বলা বেছিকে খাই বেছিকেও দিব পাৰে এই জলকীয়া কেটা জ্বলা আছে হেবাবে মই 3টা ব্যৱহাৰ কৰিছো তাৰপিছত জলকীয়া কেটা দিও মই অকনমান লৰাই দিলো লৰাই পেলাই মই এখিনি আকৌ ঢাকি দিম 10 মিনিট মানৰ কাৰণে এয়া 10 মিনিট মান হৈ গল এতিয়া মই এয়া চাইছো ঢাকনিখন উঠাই চাও এয়া চাওক কিমান সুন্দৰকৈ উতলি আছে আৰু পানীখিনিও আমাৰ কমি গৈছে দেখিছেনে
আৰু পিঁয়াজখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু আমাৰ মাছখিনিও ধুনীয়াকৈ সিজি গ'ল। আপোনালোকক মই দেখাইছোঁ চাবচোন। আপোনালোকে মন কৰিলে ডাঙৰ মাছো দি দিব পাৰে। ইয়াত যিকোনো ধৰণৰ মাছ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, বা সৰু ভাঙোন মাছ যিটো সেইটোও ব্যৱহাৰ কৰি একেটা মানে প্ৰচেছতে বনাব পাৰে। মই ইয়াৰ ৰৌ মাছ দি বনাইছিলোঁ। তাৰপিছত এয়া চাওক মই সিজিছে নে আপোনালোকক দেখাইছোঁ। চাওক কিমান সুন্দৰকৈ সিজি গৈছে, দেখিছেনে? এয়া চাওক। এতিয়া মই গেছৰ জুইটো অকণমান ল' কৰি দিলোঁ। তাৰপিছত এয়া মান ধনিয়া পাত এইখিনি মই ইয়াত দি দিম হাতেৰে ছিঙি ছিঙি। আপোনালোকেও এনেদৰে হাতেৰে ছিঙিয়ে দিব। এতিয়া গেছৰ জুইটো ল' হৈ আছে। এতিয়া মই মান ধনিয়া পাতখিনি দিওঁ। এইখিনি ল' ফ্লেমতে অকণমান ঢাকি দিম 5 মিনিটমানৰ কাৰণে। তেতিয়া মান ধনিয়া পাতৰ গোন্ধটো মাছখিনিৰ ভিতৰতো সোমাই যায় আৰু জোলকণ খাবলৈও বৰ ধুনীয়া লাগে। এতিয়া মান ধনিয়া পাতখিনি দিও মই লৰাই দিছোঁ। মান ধনিয়া পাত কিন্তু আপোনালোকে দিবই দেই, তেতিয়াহে খুব টেষ্টি লাগে খাবলৈ। বা নৰ্মেল যিটো ধনিয়া সেইটোও দিব পাৰে, কিন্তু মান ধনিয়া দিলে বেছি ভাল। তাৰপাছত মই ঢাকি দিছিলোঁ 5 মিনিটৰ কাৰণে। চ' এয়া 5 মিনিটৰ পাছত এয়া চাওক সুন্দৰকৈ উতলি আছে, দেখিছেনে? আৰু এয়া আমাৰ হৈ গৈছে আৰু এয়া চাওক কিমান সুন্দৰ লাগিছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। সেইবাবে মই আপোনালোকৰ লগত মানে শ্বেয়াৰ নকৰি নোৱাৰিলোঁ, ইমানেই টেষ্টি লাগে এইটো ৰেচিপি খাবলৈ। এয়া আমাৰ ৰেডি হৈ গ'ল। তাৰপিছত মই গেছৰ জুইটো অফ কৰি দিলোঁ। এয়া চাওক। আপোনালোকে জনাবচোন আমাৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে। বহুত হেল্থি ৰেচিপি হয়, সকলোৱে খাব পাৰে। আৰু পিঁয়াজ যদি দিব নিবিচাৰে, পিঁয়াজ নিদিয়াকৈও খাব পাৰে আপোনালোকে। তেতিয়াহ'লে জনাব আমাৰ এই ৰেচিপিটো কেনেকুৱা লাগিল। যদিহে ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই থাকিব। তেতিয়াহ'লে পুনৰ লগ পাম এটা অন্য ভিডিঅ'ৰ সৈতে। আমাৰ এই ৰেচিপিটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।